গাঁৱৰ ঘৰৰ শুৱনি ঢকনাৰ বেৰা এয়া গাঁৱত প্ৰায়ে দেখা পাই থাকোঁ। এয়া পিছফালে দেখিছে খেৰৰ পুঁজি য'ত আমাৰ আৱেগ জড়িত আছে। এয়া হাতেৰে লগ পোৱা কঁঠালৰ গছ আৰু এয়া যে আপোনালোকে পিছফালে দেখি আছে এইখন বাঁহৰ বেৰ, হাতেৰে বনোৱা বাঁহৰ বেৰ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা গাঁৱৰ সম্পূৰ্ণ পৰিৱেশ, ভাল লগা। ভিডিঅ'টো চাই ভাল পাব। এয়া মই বাৰীৰ পিছফালে গৈ পেলাই ধুনীয়া সেউজীয়া বাৰী, তাত পাণ পাৰিবলৈ উঠিছোঁ। এয়া পাণ পাৰি আছোঁ। পাণ পাৰি আনি পেলাই এয়া ঘৰ আহি পাইছে। পাণ ঘৰৰ পৰা আহি বতাহ পাব আৰু বতাহৰ পৰাই যাই পেলাই সন্মান পাব। দমকলৰ ঘৰত জেতুকাৰ গছ প্ৰায়ে দেখা পোৱা যায় গাঁৱত, আৰু আজিকালি দমকলবিলাকতো মটৰ লাগি গ'ল, মানে বৈদ্যুতিক মটৰ। আজিকালি কষ্ট কমি গ'ল। তাৰপিছত এইখন মৌৰ বাহ, ইয়াতে মৌ-মাখিয়ে আহি পেলাই ইয়াত বাহ লৈ পেলাই কেইদিনমান থাকি আকৌ উৰি গুচি যায়। ইয়াৰ পৰা মৌ সংগ্ৰহ কৰি পেলাই খোৱা হয়। আৰু এই বাৰীৰ পিছফালে মছলাৰ পাত, বনৰীয়া মছলাৰ পাত, এডাল গছৰ পুলি, আম গছৰ পুলি, লগতে এডাল ৰঙালাওৰ পুলি, এনেকৈ সেউজীয়া হৈ আছে বাৰীখন। বাৰীৰ পিছফালে আগবাঢ়ি গৈ পেলাই তামোল গছ দেখিলোঁ। তামোল গছবোৰ যিদৰে আমাৰ গাঁৱলীয়া মানুহবোৰৰ মনবিলাকৰ সেনেকুৱা চিধা। আহি এডাল পালোঁ নেমু গছ। ইয়াত নেমু থোপে লাগি আছে, একদম ওচৰতে লাগি আছে নেমু। আগবাঢ়ি গৈ পেলাই আকৌ দেখা পালোঁ সেয়া বাঁহগছৰ তল যিখিনি এনেও ছাঁ হৈ থাকে, ছায়া জেগা। তলত এয়া ঢেকীয়াৰ আমি যিটো কমল পাত, সেইটো কমল পাত তুলি আনি ছিঙি আনি পেলাই আমি আঞ্জা খাওঁ। আমাৰ গাঁৱলীয়া আঞ্জা এক সুস্বাদু। লগতে এডাল কলৰ পুলিৰ পৰাই এডাল আকৌ ডাঙৰ হৈ কল হ'ব। আৰু সচৰাচৰ দেখি পাই থকা গাঁৱৰ চোতালত এনেকৈ ডলাত মেলি দিয়া চুপাৰি, টেঙা, জলকীয়া এনেকৈ দেখা পাওঁ। আহি বাটৰ আগত এখন চাং, ইয়াতে বহি পেলাই চাত জিৰোৱা হয়। এনেকুৱা এই হৈছে গাঁৱৰ পৰিৱেশ। আকৌ এইখন যে ভিডিঅ'টোৰ প্ৰথমতে দেখিলে, এইখন হৈছে হাতেৰে বনোৱা বাঁহৰ বেৰ, যি গ্ৰিল, মানে লোহাৰ গ্ৰিল বুলি কোৱা হয়। আকৌ কুমলীয়া গছৰ ঠানিৰে দাঁত চাফা কৰিলোঁ। এনেকৈ দাঁত চাফা কৰিলে বহুত দাঁত চাফা হয়, গতিকে মজাটো ল'লোঁ। আৰু এয়া গৰু যে দেখিছে, গৰু গাঁৱৰ এটা কথা প্ৰচলিত আছে যে যাৰ ঘৰত নাই গৰু সেয়ে হৈছে সৰু, গতিকে গৰুটো মানে পশুধন। আৰু এইটো যে চৌকা দেখিছে, এই চৌকাটো হেনো বহুত আৱেগ জড়িত হৈ আছে, আমাৰ সৰুকালৰ কথা। গতিকে ভিডিঅ'টোৰ সদয়ত এই সৰু নান্নী মুন্নী পোৱালিটো লগ পালোঁ। আজিলৈ বাই বাই।